নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ' লৈ আজিৰ ভিডিঅ'ত আকৌ প্ৰিভিয়াছ কুৱেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো গ্ৰহ পানীত উপঙি থাকে অপশ্যন এ বৃহস্পতি অপশ্যন বি শনি অপশ্যন চি ইউৰেনাছ আৰু অপশ্যন ডি বুধ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি শনি আৰু বৃহস্পতি গ্ৰহটো হৈছে সকলোতকৈ ডাঙৰ গ্ৰহ নেক্সট প্ৰশ্নটো হৈছে ভাৰত এখন গণৰাজ্য কাৰণ অপশ্যন এ ই এখন সংসদীয় গণতন্ত্ৰ অপশ্যন বি ৰাজ্যখনৰ মুৰব্বী এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত হয় অপশ্যন চি ই গণতান্ত্ৰিক দেশ আৰু অপশ্যন ডি ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি ৰাজ্যখনৰ মুৰব্বী এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত হয় নেক্সট প্ৰশ্নটো হৈছে কিমান শতাংশ বায়ুত নাইট্ৰজেন আছে অপশ্যন এ 78% অপশ্যন বি 21% অপশ্যন চি 0.03% আৰু অপশ্যন ডি 1% ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ 78% আৰু 21% বায়ুমণ্ডলত অক্সিজেন গেছ আছে নেক্সট প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনটোৰ শৰীৰত তেজ নাই কিন্তু উশাহ ল'ব পৰাকৈ চলে অপশ্যন এ এন্দুৰ অপশ্যন বি হাইড্ৰা অপশ্যন চি সাপ অপশ্যন ডি মাছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি হাইড্ৰা নেক্সট প্ৰশ্নটো হৈছে ইছৰো কেতিয়া গঠন হৈছিল অপশ্যন এ 15 আগষ্ট 1967 চনত অপশ্যন বি 15 আগষ্ট 1969 চনত অপশ্যন চি 15 আগষ্ট 1970 চনত আৰু অপশ্যন ডি 15 আগষ্ট 1971 চনত ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 15 আগষ্ট 1969 চনত নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল অপশ্যন এ গোপাল কৃষ্ণ গোখলে অপশ্যন বি দাদাভাই নৰোজী অপশ্যন চি পিয়ংগলি বেংকয়া আৰু অপশ্যন ডি ফিৰোজ শ্বাহ মেহতা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি পিয়ংগলি বেংকয়া নেক্সট প্ৰশ্নটো হৈছে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো কি অপশ্যন এ BIOS অপশ্যন বি হাৰ্ড ডিস্ক অপশ্যন চি CPU আৰু অপশ্যন ডি USB ফ্লাছ ড্ৰাইভ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি USB ফ্লাছ ড্ৰাইভ আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল মহাত্মা গান্ধীক কোনে মগনীয়া ৰজা বুলি কৈছিল অপশ্যন এ মদন মোহন মালৱীয় অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ অপশ্যন চি গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন ডি জৱাহৰলাল নেহৰু ইয়াৰ এনসাৰ জানিলে তলত কমেণ্ট কৰক নেক্সট প্ৰশ্নটো হৈছে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এইটো মোৰ থাকিব এই কথাষাৰ কোনে কৈছিল অপশ্যন এ ভগত সিং অপশ্যন বি বাল গংগাধৰ তিলক অপশ্যন চি জৱাহৰলাল নেহৰু অপশ্যন ডি মহাত্মা গান্ধী ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি বাল গংগাধৰ তিলক নেক্সট প্ৰশ্নটো হৈছে লালকিল্লা কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যন এ যমুনা অপশ্যন বি হুগলী অপশ্যন চি জেলাম অপশ্যন ডি গংগা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ যমুনা নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয় অপশ্যন এ নগাঁও অপশ্যন বি নলবাৰী অপশ্যন চি দৰং আৰু অপশ্যন ডি কামৰূপ গ্ৰাম্য ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি কামৰূপ গ্ৰাম্য নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় আয়ৰ মূল উৎস কি অপশ্যন এ কৃষিখণ্ড অপশ্যন বি সেৱাখণ্ড অপশ্যন চি উদ্যোগ এলেকা আৰু অপশ্যন ডি ব্যৱসায়িক ক্ষেত্ৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ কৃষিখণ্ড আজি ভিডিঅ'ত ইমানখিনিয়েই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব